নমস্কাৰ। ৰঙৰ উৎসৱ হোলীলৈ আপোনালোক সকলোকে জনালোঁ স্বাগতম। সকলোৱে হোলী খেলক, এনজয় কৰক। লক্ষ্য ৰাখিব যাতে খুব বেছি সময় তিতা শৰীৰে নাথাকে, অন্যথা ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। চকুত ফাকু সোমালে তৎক্ষণাৎ পানীৰে চকুহাল ধুই পেলাব। ফাকু খেলাৰ পিছত গা ধুব যাতে ছালৰ ক্ষয় ক্ষতি নহয়। খেলি উঠি চুলিত শ্বেম্পু কৰিব। ফাকু বা ৰং খেলাৰ পিছত 2 চামুচ চাউলৰ গুড়ি, 4 টোপাল নেমুৰ ৰস যদি শুকান বা স্বাভাৱিক ছাল হয় তেন্তে কণীৰ হালধীয়া অংশ, আকৌ যদি তেলেতীয়া ছাল হয় তেন্তে কণীৰ বগা অংশটো মিহলাই এটা লেপন বনাই মুখত 15 মিনিটৰ বাবে লগাব। দেখিব ছালৰ পৰা সহজতে ৰঙৰ দাগবোৰ আঁতৰি গৈছে আৰু ছালখন উজ্জ্বল হৈ পৰিছে। শৰীৰৰ আন অংশৰ ৰং আঁতৰাবলৈ দৈৰ লগত বেচন মিহলাই লেপন বনাই লগাব। ৰংবোৰ সহজতে উঠি যোৱাৰ লগতে ছালখনো উজ্জ্বল হ'ব। ধন্যবাদ। হ্যাপি হোলি, এনজয় yourself and please like and subscribe our channel.